নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমাৰ খবৰ ভাল, কাৰণ আমি বিহু বুলি ঘৰলৈ যাব ওলাইছোঁ। আমি ঘৰত যাম ন বেটা? তো আমি পূৰা ৰুমটো পূৰা এনেকৈ বিচনা চিচনা জাপি জুপি থৈ দিলোঁ, কাৰণ নিগনিৰ উৎপাতত থাকিব নোৱাৰিম আহি কিনে। তো আমি ৰেডি হৈ গ'লোঁ। এতিয়া ৰাতি বাজিছে 11:30 আৰু আমাৰ ট্ৰেইন আছে 12:30। আমি আহি পাই গ'লোঁ টিহু ষ্টেচন, মানে আমাৰ ষ্টেচন। এতিয়া যাম ঘৰ। ঘৰলৈ গৈ আছোঁ, এতিয়া ঘৰ পাম আৰু ভাগৰি জাগৰি অৱস্থা বেয়া, একদম ঘামি জামি, বহুত গৰম ইয়াত। এয়া গৈ আছোঁ, বেটা ভাগৰি একদম অৱস্থা বেয়া। গৈ আছোঁ, এয়া হৈছে আমাৰ টিহু টাউন। গৈ আছোঁ আমি ঘৰলৈ। আমি যাই আছোঁ, ঘৰ পাম আৰু বেছি টাইম নাই। আমি ঘৰ আহি পালোঁ। মোৰ ৰুম সোমালোঁ। ৰুমত পূৰা বস্তুবিলাক এনেকৈ থৈ গৈছিলোঁ, এতিয়া এইবিলাক চাফ চিকুণ কৰিব লাগিব। আহি পালোঁ ঘৰ। এতিয়া এইবিলাক চব ৰেডি কৰি গা পা ধুই খাই বৈ শুম আৰু। গা চা একদম বেয়া লাগি গৈছে।